গাড়ীত গৈ আছোঁ, কলৈ গৈছোঁ আপোনালোকক জনাই আছোঁ। হেল্ল', মই আপোনালোক সকলোকে মোৰ লাইভৰ চেনেললৈ স্বাগতম জনাইছোঁ। আমি আজি গোলাঘাটলৈ গৈ আছোঁ। একচুৱেলি মানে আমি তিতাবৰ গৈছোঁ। এয়া আমি চিলনী জান পাইছোঁহি। মই দেখুৱাইছোঁ, এয়া চিলনী জান। আমি চিলনী জান পাৰ হৈয়ে নামবৰ ফৰেষ্টত আমি এয়া আৰম্ভ হৈছে। মই হাবিৰ মাজে মাজে যাওঁতে আপোনালোকক দেখুৱাই যাম। এইটো হৈছে 39 নেশ্যনেল হাইৱে। নামবৰ হাবিৰ মাজেদিয়ে আছে এইটো। এইখন এখন কি গাড়ী, কিনো গৈছে তাকে চিনি পোৱা নাই। ONGCৰ গাড়ী নে কি চাওকচোন। আপোনালোককো দেখুৱাবলৈ মই এয়া দেখুৱাই আছোঁ। একদম ৰাস্তা মানে বনাইছে নে কি কৰিছে, আমি এতিয়া বাটতে আছোঁ নহয়, গমেই পোৱা নাই। ইমান ধুনীয়া লাগিছে দেখিবলৈ, ইমান ডাঙৰ। কি এইটো নাজানিছোঁ দেই, দেখুৱাইছোঁ আৰু কৰিব লাগিব। কিন্তু জাম হৈ গৈছে, গাড়ী ফালৰ পৰা আহিছে, ক্ৰছ কৰিব পৰা নাই। গাড়ী আছে নেকি? ইমান ডাঙৰ এনেকুৱা আগতে নাই দেখা দেই। কিবা ইঞ্জিনে আনিছে নে কি আনিছে, ONGC। তেওঁলোকক দেখিছোঁ, দেখাত মানুহখিনি এয়া লাগি আছে। এইটো মানে দেৰি কৰি আছে, কৰিব পৰা নাই। ইমান সুন্দৰ পৰিৱেশ চাওকচোন। এইখিনিতে এয়া গৰম পানীৰ উহ আছে। আমি দুয়োজনে থিৰাং কৰিলোঁ গৰম পানীত উহৰ অকণমান সোমাই যাওঁ। ব'লকচোন, টিকেট ল'ব লাগিব না। টিকেট ল'বলৈ গৈছে। আপোনালোক আহোঁতেও প্ৰথমতে ইয়াত টিকেট কৰি ল'ব, তেতিয়াহে ভিতৰলৈ সোমাবলৈ দিব। ভিজিটিং আৱাৰ্ছ 8 AM to 4 PM লৈকে আছে। এয়া মই গৰম পানীৰ পুখুৰীৰ ওচৰলৈ গৈ আছোঁ। যিসকলেতো প্ৰায় দেখিছেই, এতিয়া যিসকলে দেখা নাই আপোনালোকে চাব, মই দেখুৱাবলৈ চেষ্টা কৰিম। ইমান সুন্দৰ এক পৰিৱেশ চাওক। এয়া দেখিছে নহয় পুখুৰী, এইটো গৰম পানীৰ ওখৰ পুখুৰীটো এয়া দেখুৱাইছোঁ। তাৰমানে ইয়াত গা ধোৱা নিষেধ, আগতে ধুইছিলে। চাওক পুখুৰীটোৰ মাজত দেখিছেনে বুৰবুৰণি উঠি আছে। একচুৱেলি এইটো ইয়াত পানীত গন্ধক থাকে বুলি কয়। আৰু আগতে আমি সৰু হৈ থাকোঁতে আমাৰ আইতাহঁতে আনি ইয়াত আমাক গা ধুৱাইছিলে। তেতিয়া গা ধুবলৈ দিছিলে আৰু কিবা খৰখজুৱতি থাকিলে ভাল হয় বুলি কয়। এতিয়া চাওক পুখুৰীৰ পানীখিনি ইমান পৰিষ্কাৰ, আৰু মই বুৰবুৰণি উঠা দেখুৱাবলৈ চেষ্টা কৰিছোঁ। যথেষ্ট ৰ'দ, সেয়েহে অকণমান দেখুৱাবলৈ মানে অসুবিধা হৈছে, স্পষ্ট হোৱা নাই। মই পুখুৰীৰ গোটেই পৰিৱেশটোকে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু দেখিছে নহয় এইবোৰ বগা বগা, তাত পইচা দিয়ে বহুতে। এয়া চাওক পুখুৰীৰ গোটেই পৰিৱেশটো মই দেখুৱাইছোঁ। আহিছোঁ যেতিয়া পুখুৰীৰ পানীখিনি অকণমান চুই চাওঁ বুলি ভাবিলোঁ, তেতিয়াহে যেন সফল হয় এনেকুৱা ভাৱ হয়। সেয়েহে মই পুখুৰীৰ পানীখিনি অকণমান হাতত লগাই ল'লোঁ। বহুত সুন্দৰ, মানে বহুত পৰিষ্কাৰ পানীখিনি। এতিয়া পুখুৰীটো বহুত পৰিষ্কাৰ, আৰু পুখুৰীৰ চাৰি কাষটো এনেধৰণেৰে শিল দি পকা কৰা আছে। এয়া পুখুৰীৰ মই সিফালৰ পৰা এটা দৃশ্য ল'ম বুলিয়ে মই গৈছোঁ, কাৰণ বহুত ৰ'দ, স্পষ্ট হোৱা নাই। মানে পানীৰ যিটো আমাৰ ইয়াত বুৰবুৰণি উঠি থাকে, সেই বুৰবুৰণিখিনি দেখুৱাবলৈ মই ঘূৰি গৈছোঁ। মিষ্টাৰো গৈ আছে। সেয়া এয়া গৰম পানী পুখুৰী, পানী বুৰবুৰণি উঠি আছে।
মই ইয়াৰ ওচৰৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া পানীৰ চাব ইমান বুৰবুৰণি উঠিছে, চাওক কিমান ডাঙৰকৈ এইটো দেখিছে নহয়, চাওক কিমান মানে ভাল লাগে। আৰু তাৰ এটা শব্দ হৈছে, এই শব্দটো শুনিবলৈ চেষ্টা কৰকচোন। ৰ'দটোৱে অলপ দিগদাৰ দিছে, ৰ'দৰ পোহৰটোৱে। এয়াই হৈছে গৰম পানীৰ উহ। এখন হেঙিং ব্ৰিজ। ইয়ালৈ অহাসকলে এই হেঙিং ব্ৰিজৰ ওপৰত একপি ফটো নোতোলাকৈ কোনেও নাযায়। আপোনালোকে যদি কেতিয়াবা আহে ইয়াত উঠি একপি ফটো তুলি যাব। চাওক ইমান সুন্দৰ, আৰু দলংখনত মানে বহুত আৱাজ দিয়ে, উঠিলে ঘেং ক্ৰেক কৰি থাকে, অলপ লৰিও থাকে। গতিকে অকণমান ভয়ো লাগে, মানে জোকাৰ খাই থাকে যে। গতিকে বৰ সুন্দৰ পৰিৱেশ, আপোনালোক আহিব নিশ্চয়। অলপ পাৰ হৈ দিছোঁ, মোৰ লগতে আপোনালোকেও উপভোগ কৰকচোন। এইফালে এখন হাবিখন লাগি আছে, এইফালে পূৰা নাম্বৰ ফৰেষ্ট। গতিকে আপোনালোকো আহিব। এইখন নদী ওপৰেদি বৰ সুন্দৰ পৰিৱেশ। আপোনালোকে আজি মোৰ এই ভিডিঅ'টি ভাল পালে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। কমেণ্ট কৰিবলৈ নাপাহৰিব। কেনেকুৱা পায় গৰম পানীৰ পৰিৱেশ কমেণ্ট কৰি জনাব। আজিলৈ আপোনালোকক অলপ খৰধৰকৈ দেখুৱাই দিলোঁ গৰম পানীৰ পুখুৰী আৰু এখন হেঙিং ব্ৰিজখন, ওলমা দলং। আপোনালোক কেতিয়াবা আহিলে ইয়াত সোমাব দেই, নোসোমাকৈ নাযাব, কাৰণ আমাৰ এতিয়া অলপ দেৰি হৈছে, আমি গৈ আছোঁ। পাৰ্ক। আমি ঘূৰি আহিছোঁ, কাৰণ আমি তিতাবৰলৈ যামগৈ। গতিকে আপোনালোকক অলপ দেখুৱালোঁ, নিশ্চয় আপোনালোকে ভাল পাব বুলিয়ে ভাবিছোঁ। হঠাৎ আমি ঠিক কৰিলোঁ, গতিকে অকণমান মই ভিডিঅ' কৰি দিলোঁ। গতিকে ঠিক আছে, আপোনালোকে তেতিয়াহ'লে অলপ চাওকচোন। এইখিনিতে আমাৰ নাম্বৰ নদীখন ইমান পৰিষ্কাৰ, মানে একদম জিলিকি থাকে আৰু তললৈকে হৈ যাব। অলপ দেখুৱাই দিলোঁ আৰু মাজতে। আমি গাড়ীত উঠিলোহি, গোটেই নাম্বৰ হাবিৰ মাজে মাজেই যাব লাগে। পুনৰ আকৌ এটি ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহি আছোঁ। ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।